আপোনালোকক আজি মই দেখাম আমাৰ এটা ঘৰৰ ওচৰতে আৰু এটা বেলেগ চেনেল, সেই চেনেলটোৰ শ্বুটিং আপোনালোকে চাই থাকক। শ্বুটিংটো মানে কি কৰিব আপোনালোকক গোটেইখিনি দেখি আছোঁ, কেনে কি কৰিব। মানে আজি ভিডিঅ'টো একদম বেলেগ ধৰণৰ ভিডিঅ' হ'ব, অলপ বেমাৰক লৈ ভিডিঅ' হ'ব বোলে, তাৰে শ্বুটিং কৰিব। মই দৰ্জাখন মাৰি ল'লোঁ, এতিয়া মই ভিতৰত যাম, আপোনালোকে চাই থাকক ভিডিঅ'টো, চাই থাকক দিয়ক। মেকআপ কৰি আছে হেৰিটোৰ, আপোনালোকে চাওক, এইটো চাওক, এইটো কৰোণা ভাইৰাছ, এইটো কৰোণা ভাইৰাছ, এইটো আৰু এইটো চাওক, এইটো হ'ল গেষ্ট্ৰিক, এইটো গেষ্ট্ৰিক, চাই থাকক আৰু চাই থাকক শেষলৈ, আৰু চাই থাকক আৰু কি আছে। এইটো চাওক, এইটো হ'ল এইচৰ, এইটো চাওক। আমি জনাইছোঁ আপোনালোকক যে আমি বেমাৰৰ কিছুমান সমস্যাৰ ওপৰত আমি এই ভিডিঅ'টো আজি কৰিব ওলাইছোঁ। গতিকে আমাৰ মেকআপ পজিশ্যন এয়া, এই মেকআপ পজিশ্যনটো আমি এওঁৰ চেনেলৰ জৰিয়তে আমি জনালোঁ আৰু ধন্যবাদ। আৰু আছে এটা, এইটো হ'ল কলেৰা, চাওক, এইটো আছে একদম বগা ডায়েবেটিছ, একেবাৰে ডায়েবেটিছ, এইটো ডায়েবেটিছ, চাওক, এইটো চাওক। শ্বুটিং আৰম্ভ হ'ব আৰু আপোনালোকে চাই থাকক, চব ৰেডি হৈ গৈছে একেবাৰে, চাই থাকক। আমি যাই আছোঁ এতিয়া শ্বুটিঙৰ কাৰণে। কৰোণা ভাইৰাছ কৰোণা ভাইৰাছ, শ্বুটিং শ্বুটিঙৰ কাৰণে চব যাই আছে, ইয়া চক চব যাই আছে। এটা মন্দিৰ আছে ধুনীয়া, আমাৰ গাঁৱৰ ওচৰতে হয় মন্দিৰ, এইটো শিৱ মন্দিৰ, এইটো আমাৰ চক মন্দিৰটো অলপ ধুনীয়া মন্দিৰ, জেগা ধুনীয়া, তাৰপিছত চকচে কি ধুনীয়া জেগা। শ্বুটিঙৰ কাৰণে আহিছোঁ, আহক দে, চব আহক, ফল' কৰা যিমান আছে, কি ধুনীয়া জেগা শ্বুটিং। তাতে হেৰি কৰা মানুহ চক, মানুহ খেতিও চিনাকি এইগিলাখান কিবা হ'ল, আমাৰ গাঁৱৰো খেতি এইগিলাখান ধুনীয়া, পলক শ্বুটিং। নমস্কাৰ, মোৰ এগচিবন্তী ইউটিউব চেনেলৰ আজি শ্বুটিং পিক আৰু লগতে মেকআপ, এইটো সহায় কৰি দিলে আমাৰ বদমাছ বাবু। এই বদমাছ বাবুৱে আমাক সহায় কৰি দিলে, গতিকে আমাৰ গোটেই দুটা ভিডিঅ' চাব, দুয়োৰে ভিডিঅ' দুটা আপোনালোকে চাব। ধন্যবাদ। শ্বুটিং কৰা হ'ল, এতিয়া ঘৰত আহিলোঁ, অলপ সহায় কৰি দিলোঁ, ভিডিঅ' মানে ময়ে ভিডিঅ' কৰি দিলোঁ চেনেলটোত। আপোনালোকে চাব, এগচিবন্তী বুলি আছে ইউটিউব চেনেলটো, আপোনালোকে সকলোৱে চাব আৰু মোৰটো চাব আৰু লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, এইখিনিয়ে। এইটো মোৰ ঘৰ আহি পালোঁ।